ছাত্ৰ ছাত্ৰীসকল, অসমীয়া বিষয়ত আমি বৰ্গীয় জ, ঝ, ঞ, মূৰ্ধন্য ট আৰু মূৰ্ধন্য ঠ যোগ নামৰ অষ্টম পাঠটো পঢ়ি আছিলোঁ। এই পাঠটোত আমি বিভিন্ন ব্যঞ্জন বৰ্ণসমূহৰ সৈতে বৰ্গীয় জ, ঝ, ঞ, মূৰ্ধন্য ট আৰু মূৰ্ধন্য ঠ যোগ কৰি বিভিন্ন নতুন ধৰণৰ যুক্তাক্ষৰ গঠন কৰিবলৈ শিকিছিলোঁ। এয়া তোমালোকে দেখিবলৈ পাইছা যুক্তাক্ষৰসমূহ। ইয়াৰ উপৰিও আমি এই পাঠটোত এই নতুনকৈ গঠন হোৱা যুক্তাক্ষৰসমূহেৰে কিছুমান শব্দ আমি শিকিবলৈ পাইছিলোঁ। এয়া তোমালোকে দেখিবলৈ পাইছা নতুনকৈ গঠন হোৱা যুক্তাক্ষৰসমূহেৰে আমি কিছুমান উদাহৰণ পঢ়িবলৈ পাইছিলোঁ। এতিয়া আমি পাঠটোৰ বাকী থকা অংশখিনি পঢ়িম। গতিকে আহাচোন পাঠটো আমি পঢ়িবলৈ আৰম্ভ কৰোঁ।